আজি মানসত ইয়াৰ প্ৰধান আৰু আমাৰ মন্ত্ৰী তালুকদাৰ মানৱ ডেকা এনেকুৱা নকৰিব জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান চলালোঁ। ৰাইজৰ যি উৎসাহ মাৰ ভঙা উৎসাহ আৰু ৰাইজৰ যি মনত আনন্দ যিয়ে প্ৰতীয়মান কৰে যে কোকৰাঝাৰ লোকসভা আসনখনত UPPL দল বিপুল ভোটত বিজয়ী হোৱা নাই। আৰু আলোচনা কৰাও যি সমষ্টিত যাম তাৰে কথা এটা কথা কৈছে যে BTC ৰাজনীতি সুকীয়া আপুনি প্ৰচাৰ কৰিলেও কোনো প্ৰভাৱ নপৰে বুলি কালি BTC ৰাজনীতি সুকীয়া নে সুকীয়া নহয় সেইটো ৰাইজে প্ৰমাণ কৰিব। কিন্তু এইটো কথা ঠিক যে BTC এটা স্বায়ত্তশাসিত অঞ্চল, কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিচাপে বিপিআৰ ৰাইজে মোক আৰু আজিৰ সভাখন যদি খাম্পা বৰগোহাঞিয়ে তেতিয়াহ'লে তেওঁ বুজি পালেহেঁতেন যে ৰাইজে মোক কিমান মৰম আৰু আশীৰ্বাদ 50 এই বছৰ 1 লাখ দিয়াটো আমাৰ 2,000 বাকী আছে। এতিয়া আমি নতুনকৈ 50,000 চাকৰি দিওঁ আৰু এইবাৰ চাকৰি দিওঁতে আমি এটা বিশেষ নীতি লৈছোঁ, এখন ঘৰতে যাতে 2-3টা চাকৰি নহয়। সেইকাৰণে যি পৰিয়ালত এটাও চাকৰি নাই তেনেকুৱা পৰিয়ালৰ সদস্যক আমি 10 নম্বৰ এক্সট্ৰা কৰি দিওঁ। ৰাইজেতো নামানে। আপুনি 10জন ৰাইজক ইয়াতে কথাটো সোধক, ৰাইজে কি ক'ব যে এইখনেই চৰকাৰখন দালাল হৈছে, সুদখোৰ নোহোৱা হৈছে, ড্ৰাগছ বেপাৰী নোহোৱা হৈছে। ৰাইজেতো প্ৰশংসাত গদগদ হৈ আছে। এতিয়া আমি ৰাইজৰ কথাই শুনিব লাগিব। মানসত মই ইয়াত মেইন সমস্যাটো হ'ল ৰাস্তা ঘাট দলং। তামোলপুৰত আহি থকাৰ কাৰণে বহুতবিলাক ৰাস্তা ঘাটৰ কাম হ'ল। মানসতো মই আহিম ইলেকশ্যনৰ পিছত ৰাখি দিছোঁ। ইয়াৰ যিখিনি ৰাস্তা ঘাটৰ সমস্যা জয়ন্ত বসুমতাৰীয়ে কিমান ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি আপুনি আশাবাদী? কিন্তু আমাৰ চিটটোৰ যিটো জনগাঁথনিটো চাই মই ভাবোঁ যে 3 লাখ ভোটত আমি 2 নম্বৰত কোন থাকিব? কণ্টেষ্ট ডেফিনেটলি BPF আৰু কংগ্ৰেছৰ লগত হ'ব। কোন ছেকেণ্ড আৰু থাৰ্ড হয় এইটো ক'ব পৰা দিগদাৰ। সংখ্যালঘু ৰাইজেতো আমাক ভোট দিবৰ কাৰণে ওলাই আহিছে, কিন্তু এবাৰতেতো আৰু 100% নহয়, লাহে লাহে হ'ব। গতিকে আমি 100% আশা কৰা নাই, কিন্তু 50% এইবাৰ ৰাইজে যি চিটত ভোট হৈ গ'ল 50% এইবাৰ বিজেপিক ভোট। আৰু আমাৰ লগতে আৰু এসোপা গগৈ আছে, গৌৰংগ গগৈ, পবিত্ৰ মাৰ্ঘেৰিটা, তপন গগৈ। আমাৰ ফালে যে গগৈ বেছি আছে, সমস্যাটো সেইটোৱে। বাক্সাত ৰাতি থাকি প্ৰচাৰ চলাব নেকি আপুনি? বাক্সাত মোৰ 2দিন ৰাতি কোকৰাঝাৰ লোকসভাত আছে, কিন্তু ক'ত থাকে প্ৰমোদ বড়োৱে জানিব। থাৰ্ড ফেজত কেনেকুৱা আশা কৰে? থাৰ্ড ফেজত 4খন চিট আছে, 3খনতো আমি জিকিমেই আৰু এখনত প্ৰতিদ্বন্দ্বিতা হ'ব।